কণাৰ খোলৰ পিছপিনে হোৱা মাৰ্ডাৰ কেছটো ইনভেষ্টিগেট কৰিবলৈ ইন্সপেক্টৰ শইকীয়া আৰু ইন্সপেক্টৰ কলিতা গৈ পালেগৈ। আচৰিত, মাৰ্ডাৰৰ পিছত একো এভিডেন্স নেৰিলে যে। হয় ছাৰ, ইনভেষ্টিগেশ্যন ক'ৰ পৰা ষ্টাৰ্ট কৰিম একোৱেই বুজি পোৱা নাই। চাৰিওফালে বিচাৰা, কিবা না কিবা এভিডেন্স জৰুৰ ওলাব। য়েছ ছাৰ। অ'কে ছাৰ। এভিডেন্সৰ নামত তেওঁলোকে মাথো এখন CD পালে আৰু সেই CDখন লৈ তেওঁলোকে সেই জেগাডোখৰৰ পৰা ওলাই গ'ল। তুমি কি ভাবা, ইনভেষ্টিগেশ্যন ক'ৰ পৰা ষ্টাৰ্ট কৰিব লাগে? যোনেও মাৰ্ডাৰ কৰিছে বহুত চালাক, একো এভিডেন্স এৰা নাই। এটা এভিডেন্স আছে, এই CDখন। এই CDখন মই গৈ পেলাই চাব লাগিব, কি লুকাই আছে ইয়াৰ মাজৰ ৰহস্য। ঠিক আছে, তুমি যোৱা ঘৰলৈ, মই গৈ পেলাই CDখন চাওঁ। য়েছ ছাৰ। তাৰ পাছত সেই CDখন ইন্সপেক্টৰ শইকীয়াই নিজৰ ঘৰৰ CD প্লেয়াৰত লগালে। কি বস্তু এইবিলাক, ছি।